ইয়াত এটা ৰক্তদান শিবিৰ আয়োজিত কৰিছে অতিকৈ প্ৰশংসনীয় মানৱীয়তাৰ এটা গুণ বুলি ক'ব লাগিব। ইয়াৰ লগতে মই কওঁ যে আমাৰ ৰক্তদান কিয় কৰিব লাগে, কাৰ কি সময়ত কি অসুবিধাৰ সন্মুখীন হয় কোনেও নাজানে। য'ত নেকি আপোনাৰ লাখ টকীয়া বা কোটি টকীয়া ইনজেকশ্যনেও মানুহজনক ৰক্ষা কৰিব নোৱাৰে বা চেলাইন আদি মেডিচিন বস্তুবিলাকেও সহায় কৰিব নোৱাৰে। তেখেতক জীৱনদান একমাত্ৰ তেজেহে কৰে। সেইকাৰণে তেজটো এজন ৰোগীৰ কাৰণে অতিকৈ প্ৰয়োজনীয় হয়। বিশেষকৈ তেজৰ প্ৰয়োজন হয় যিবিলাক আমাৰ মেটাৰনেল কিছুমান ৰক্তক্ষৰণ হয়, লগতে আপোনাৰ ৰোড ট্ৰেফিক এক্সিডেণ্ট, কিছুমানৰ তেজৰ কিছুমান আপোনাৰ কৰ্কট ৰোগ থকাৰ কাৰণে হয়, যেনে ব্লাড কেঞ্চাৰ, আৰু কিছুমান সৰু ল'ৰা ছোৱালীৰ গাত যিবিলাক বেমাৰ দেখা যায় যেনে থেলাছেমিয়া, তেখেতসকলক মাহে মাহে ব্লাডৰ দৰকাৰ হয়, তেজৰ প্ৰয়োজন হয়। তেনে ক্ষেত্ৰত তেজৰ প্ৰয়োজনীয়তা আটাইতকৈ বেছি। আৰু এইটো ক্ষেত্ৰত এটা দেখা যায় যে আজিৰ সময়ত এৱাৰনেছ যিটো সজাগতা মানুহৰ মাজত সেইটো কম। মানুহে তেজ বুলি ক'লেই সকলোৱে পলাবলৈ বিচাৰে। এজন যদি ৰোগী আহে তেজৰ প্ৰয়োজন, লগত যদি স্বাস্থ্যৱান এটেণ্ডেণ্ট তেজৰ কথা কোৱাৰ লগে লগে সকলোবিলাক পলায়। মানুহে যদি মানুহক সহায় কৰিব নোৱাৰে, তেজকণ দি ৰক্ষা কৰিব নোৱাৰে, হ'লে আপোনাৰ ৰোগীৰ কাৰণে অসুবিধা হয়। আৰু ইয়াৰ উপৰিও এজন ৰক্তদাতাই তেজ দিয়াৰ লগতে তেখেতৰ নানা ধৰণৰ উপকাৰিতাও আছে। তেখেতৰ এটা মনৰ সন্তুষ্টি বা আনন্দ লাভ কৰিব পাৰে, লগতে এজন ৰোগীক জীৱনদান কৰে। ইয়াৰ লগতে তেখেতক নিজকে এটা স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। আমাৰ ব্লাড বেংকত বিশেষকৈ 5টা টেষ্ট কৰা হয়: হেপাটাইটিছ বি, চি, HIV, মেলেৰিয়া আৰু চিফিলিছ। এইকেইটা পৰীক্ষা কৰা হয় আৰু নিজৰ স্বাস্থ্যটোৰ সম্পৰ্কে কিছু জনা হয়। ইয়াৰ উপৰিও কিছুমানৰ হাৰ্টৰ বেমাৰ থাকিব পাৰে, ইয়াৰো উপকাৰিতা লাভ কৰে। নমস্কাৰ, মই পংকজ কুমাৰ দেৱ, সহায় ৰক্তদান অসমৰ। 2014 চনৰ পৰা সহায় ৰক্তদান অসমে অসমৰ বিভিন্ন ঠাইত ৰক্তদান কৰি আহিছে আৰু তাৰ লগতে বিভিন্ন সময়ত ৰক্তদান শিবিৰ আয়োজন কৰি আহিছে। তাৰোপৰি আমি বাংগালুৰুতো আমাৰ সহায় ৰক্তদান অসমৰ পৰা ৰক্তদান শিবিৰ আয়োজন কৰা হৈছিল। প্ৰথম কথা, মই নিজে এজন 5 ফুট 2 ইঞ্চিৰ এজন ব্যক্তি আৰু মই নিজে এজন দিব্যাংগ হয়। মই সেইটো কথা আপোনালোকক আজি মুক্ত কথা ক'ব পাৰোঁ যে মই এজন নিজে দিব্যাংগ হয়। মই এখন কাণেৰে সম্পূৰ্ণৰূপে নুশুনো, কিন্তু সেই মানুহজনে মই আজিলৈকে মই 12 বাৰ ৰক্তদান কৰিছোঁ আৰু প্ৰতি 3 মাহৰ মূৰে মূৰে এজন সুস্থ ব্যক্তিয়ে ৰক্তদান কৰিব পাৰে। আৰু যিহেতু আপোনাৰ ধৰি লওক সেই ৰক্তকোষখিনি গঠন হ'বলৈ খুব বেছি আমাক 90 দিন সময় লাগে আৰু 90 দিনৰ পৰা 120 দিনৰ পিছত সেই ৰক্তকোষখিনি মানে অট'মেটিক মৰি যায়। গতিকে এই ক্ষেত্ৰত এজন মানুহে নিজৰ ৰক্তখিনি নষ্ট কৰাৰ আগতে তেওঁ আন এজনক ৰক্তদান কৰি জীৱনদান কৰিব পাৰে। আৰু ৰক্তদান কৰাৰ ফলত আপোনাৰ এজন মানুহৰ কৰ্কট ৰোগ, হৃদৰোগ, তাৰপিছতে অতিৰিক্ত কলেষ্ট্ৰলৰ সমস্যা, হেমাট'ক্ৰাইটিছৰ সমস্যা আৰু BP কণ্ট্ৰল, এনেধৰণৰ আপোনাৰ বিভিন্ন ধৰণে মানুহ এজনে উপকাৰিতা লাভ কৰিব পাৰে ৰক্তদানৰ জৰিয়তে। তাৰ উপৰি যদি আমি আধ্যাত্মিক দিশৰ পৰা চাওঁতে ৰক্তদানৰ জৰিয়তে ৰক্তদানৰ যিটো মহান সুখ, সেই মহান সুখটো আয়ত্ত কৰিব পাৰে। তাৰোপৰি ৰক্তদানৰ ফলত আপোনাৰ এজন মানুহৰ যিটো আমি ক'ব বিচাৰিম যৌৱন, সেইটো খুব ধৰি ৰখা এটা খুব হেৰি হয়। এজন ৰক্তদাতাৰ কাৰণে খুব তেওঁৰ দাঢ়ি চুলি এনেধৰণৰ এইবিলাক খুব দেৰিকৈ পকে আৰু তাৰোপৰি তেওঁৰ যিটো ইউথনেছ এইটো খুব সক্ৰিয় হৈ থাকে। এজন সুস্থ সবল মানুহৰ ৰক্তদান এটা নৈতিক দায়িত্ব হয়। কাৰণ আপোনালোকে যিসকলে মেডিকেলত ৰক্তৰ অভাৱত ছটফটাই পৰে তেওঁলোকে বুজি পায় ৰক্তদান কিমান, ৰক্তদানৰ মূল্য কিমান। প্ৰথমতে মই কেনেধৰণে ৰক্তদাতা আমি সেইটো সন্দৰ্ভত আপোনাক জনাম। মই এবাৰ দেখিছিলোঁ, মই যেতিয়া কলেজত পঢ়ি আছিলোঁ, এগৰাকী কণমানি বাগানীয়া সম্প্ৰদায়ৰ ছোৱালী, তাইৰ ৰক্তৰ অভাৱত মাক দেউতাকৰ খুব পৰিমাণ মানে হিমোগ্ল'বিনৰ পৰিমাণ খুব কম আছিলে, দেখাতে গম পাই অনুমান কৰিব পাৰি। আৰু তেওঁলোকে তেতিয়া ছোৱালীজনীৰ কাৰণে যেতিয়া হাহাকাৰ কৰি আছিলে, তেতিয়া মই নিজে গৈছিলোঁ, কিন্তু মোৰ সেই সময়ত আৰু মই নিজে ল' প্ৰেছাৰৰ সমস্যাত আছিলোঁ আৰু মোৰ ৱেইট খুব কম আছিলে। আৰু সেইটোৱে মোক খুব আৱেগিক কৰি তুলিলে ৰক্তদানৰ প্ৰতি। আৰু এতিয়া মই প্ৰতি 3 মাহৰ মূৰে মূৰে নিজে চেষ্টামূলকভাৱে ৰক্তদান কৰোঁ। তাৰমানে কথাটো এনেকুৱা, আমি এটা কথা বুজি পাব লাগে যে বিশ্বত প্ৰত্যেক দিনেই বহুতখিনি ৰক্তৰ প্ৰয়োজন হৈ থাকে।
আৰু বহুত মানুহ ৰক্তৰ অভাৱত ভালকৈ চিকিৎসা নোপোৱাকৈ থাকে বা আৰোগ্য নোহোৱাকৈ থাকে। তো আমাৰ বুঢ়ীত বা আমাৰ এই আপোনজন বহুত মানুহ ৰক্তৰ অভাৱতে চিকিৎসাৰ অভাৱত তেওঁলোকে চিকিৎসা ভাল নাপায়। গতিকে আৰু একে সময়তে এজন সুস্থ মানুহে আমি বুজি পাওঁ যে সুস্থ মানুহে কিছুদিনৰ মূৰে যিটো ডাক্তৰী সীমা আছে আৰু তাৰ ৰক্তদান কৰিলেও একো অসুবিধা নহয়। গতিকে এক প্ৰকাৰে ই এটা ডাঙৰ মানে সেৱা হয়, ডাঙৰ মহৎ দান হয় আৰু বহুত মানুহৰ উপকাৰ কৰা হয়। আৰু যিহেতু নিজৰ স্বাস্থ্যৰো কোনো হানি নহয়, গতিকে সেইফালৰ পৰা মই ভাবোঁ যিকোনো স্বাস্থ্যৱান মানুহে ৰক্তদান কৰিবৰ কাৰণে হেঁপাহ কৰা উচিত।